বন্ধুসকল স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ। আজি আপোনালোকক দেখুৱাম যে 2019 বৰ্ষত হ'ব লগা HSLC আৰু HSৰ প্ৰগ্ৰামৰ লগতে এই পৰীক্ষাসমূহনো কিমান তাৰিখে আৰম্ভ হৈ কিমান তাৰিখৰ ভিতৰত শেষ কৰিব তাৰ এটা নটিফিকেশ্যন সেবাৰ জৰিয়তে আপোনালোকক আগবঢ়াম আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ানো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব। এতিয়া চাওঁ আহক ভিডিঅ'টো। দেখুৱাম যে 2019 বৰ্ষত হ'ব লগা HSLC আৰু HSৰ কিমান তাৰিখৰ ভিতৰত আৰম্ভ হ'ব তাৰ বিষয়ে এটা নটিফিকেশ্যন আগবঢ়াইছে। এই নটিফিকেশ্যনৰ জৰিয়তে সম্পূৰ্ণভাৱে টাইম টেবুলখন দিয়া নাই যদিও কিমান তাৰিখৰ ভিতৰতনো পৰীক্ষাসমূহ আৰম্ভ হ'ব তাৰ বিষয়ে এটা নটিফিকেশ্যন আগবঢ়াইছে। আৰু এই সেবাৰ অফিচিয়েল ৱেবছাইটৰ মতে মেট্ৰিক পৰীক্ষাসমূহ আৰম্ভ কৰা হ'ব 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আৰু পৰীক্ষাসমূহ শেষ কৰিব লাগিব 2019 চনৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত। আপোনালোকে যদি এই পৰীক্ষাসমূহৰ প্ৰগ্ৰেম চাবলৈ বিচাৰে তেতিয়াহ'লে সেবাৰ অফিচিয়েল ৱেবছাইট www.sebaronline.org ত আপোনালোকে সম্পূৰ্ণভাৱে এই পৰীক্ষাৰ প্ৰগ্ৰামবিলাক চাই ল'ব পাৰিব। গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ানো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।